হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক, সদায় সুস্থ হৈ থাকক, ঘৰতে থাকক, তাৰে কামনা কৰোঁ। আৰু আজি আপোনালোকৰ মাজলৈ এটা ব্যতিক্ৰমী ভিডিঅ' লৈ মই আহিছোঁ। ভিডিঅ'টো হৈছে কলাবৰেশ্যন ভিডিঅ' হয়। মোৰ এজনী ইউটিউবাৰ বান্ধৱী আছে, তাইৰ নাম ৰুণা আৰু তাইৰ চেনেলটোৰ নাম হৈছে অল এবাউট ৰুণা। আৰু আমি দুইজনী মিলি এটা কলাবৰেশ্যন ভিডিঅ' কৰিছিলোঁ আৰু তাৰ আধা অংশ তাই নিজৰ চেনেলত আপলোড কৰিলে, অল এবাউট ৰুণাৰ চেনেলটোত। আৰু আপোনালোকে যদি ইচ্ছা কৰে চাবলৈ, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আৰু বাকীখিনি অংশ মোৰ চেনেলত মই আপলোড কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু মৰম দিব। ঠিক আছে, তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ, মই ৰুণা। মই আহিছোঁ আজি নৱনীতাৰ চেনেলত, নৱনীতাছ এভৰিথিং। থেংক ইউ নৱনীতা, তুমি মোক এইকণ সুবিধা দিয়াৰ কাৰণে তোমাৰ চেনেলত ভুমুকি মাৰিবলৈ। আৰু মোৰ এটা ইউটিউব চেনেল আছে, নামটো অল এবাউট ৰুণা। আপোনালোকে মোৰ চেনেলটোতো গৈ পেলাই মৰম দিব বুলি আশা কৰিলোঁ। আমি দুয়োগৰাকীয়ে এটা কলাবৰেশ্যন ভিডিঅ' বনাইছিলোঁ আৰু আলুৰে সৈতে আমি কিবাকিবি বনাইছিলোঁ। নৱনীতাই বনাইছিলে এটা বস্তু আলুৰে সৈতে। কি বনাইছে মই নকওঁ। যদি আপোনালোকৰ চাবলৈ মন আছে, ইচ্ছা আছে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে তাতে গৈ চাব পাৰে। আৰু মই বনাম আজি আলুৰে সৈতে আলুৰ চপ। একদম কম বস্তুৰে কম সময়তে কেনেকৈনো আমি আলুৰ চপ বনাব পাৰোঁ তাকেই মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এতিয়া দিনবোৰ একেবাৰে ভয়াৱহ, বাহিৰলৈ যাবলৈ ভয় লাগে, গতিকে কিছুমান বস্তু নোহোৱাকৈ ঘৰত থকা বস্তুৰে সৈতে মই বনাই দেখুৱাম। আশা কৰিছোঁ চাই ভাল পাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। গতিকে আমাৰ দুয়োগৰাকীকে দুয়োটা চেনেলকে মৰম দিব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ আগত বনাই দেখুৱাম আলু চপ। কেনেকৈনো ঘৰতে একেবাৰে সহজভাৱে আলু চপ বনাব পাৰি তাকে দেখুৱাম। এতিয়া যিহে কৰোণাৰ সময়, বাহিৰত যাবও নোৱাৰি বস্তুবিলাক আনিবলৈ, গতিকে একেবাৰে চিম্পুল বস্তুৰে মই বনাই দেখুৱাম। প্ৰথমতে এয়া আলু লৈছোঁ সিজাই পেলাই, এয়া কেঁচা জলকীয়া কেইটামান কুটি লৈছোঁ, এটা পিঁয়াজ কুটি লৈছোঁ আৰু লৈছোঁ কেইটামান নৰসিংহৰ পাত কুটি। এতিয়া মই এই আটাইখিনি ভালদৰে মিহলাই ল'ম। ইয়াতে দিম মই অকণমান হালধি গুড়ি আৰু দিম অকণমান জিৰা গুড়ি আৰু দিম অকণমান নিমখ। মই আলুখিনি বইল হওঁতে নিমখ দিয়া নাছিলোঁ, গতিকে ইয়াতে মই নিমখখিনি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম। আপোনালোকে যদি এনেদৰে বনায় বেলেগ মছলাও দিব পাৰে। মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, যিহেতু মোৰ ল'ৰাটোৱে খাব। এয়া মই গোটেইখিনি আলু পিটিকি ল'লোঁ। এতিয়া মই এটা বাউল ল'ম আৰু এটা ঘোল বনাম। ঘোল বনাবৰ কাৰণে মই বাউলটোত দিম বেচন। আপোনালোকৰ তাত যদি বেচন নাথাকে, পিঠাগুড়ি, আটা, ময়দা যিকোনো বস্তু ল'ব পাৰে। মই বেচন লৈছোঁ আৰু ইয়াতে দিম অকণমান নামমাত্ৰ হালধি আৰু দিম অকণমান নিমখ, একেবাৰে অকণমান দিছোঁ। এতিয়া ইয়াত অকণকৈ পানী দিম আৰু এটা বেছি ডাঠো নহয় আৰু পাতলো নহয়, এনেকুৱা ধৰণে এটা ঘোল মই বনাই ল'ম। এয়া মোৰ ঘোলটো ৰেডি হৈ গ'ল। এতিয়া মই যিখিনি আলু পিটিকা কৰি লৈছিলোঁ সেইখিনি আলু আকাৰ দিম। তাৰ কাৰণে মই প্ৰথমতে হাতত অকণমান মিঠাতেল লগাই লৈছোঁ, যাতে হাতত আলুটো লাগি নধৰে। আৰু অকণকৈ লৈ পেলাই মই চপ আকাৰ দিছোঁ। এইটো যিকোনো চেপতে ৰাখিব পাৰে, মই এনেদৰে কৰিছোঁ। আৰু এইটো আকাৰতে মই অকণকৈ লৈ গোটেইখিনি বনাই পেলালোঁ। মোৰ চপকেইটা বনাই হৈ গ'ল। এতিয়া এটা কেৰাহীত তেল দিলোঁ আৰু তেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাত মই আলুৰ চপকেইটা ঘোলটোত এনেদৰে ঘূৰাই দি পেলাই গৰম তেলখিনিত দি দিম। চপকেইটা ভাজোঁতে মই জুইটো মিডিয়াম ফ্লেমত ৰাখিছিলোঁ। হাই
ফ্লেমত ৰাখিলে তলত লাগি যোৱাৰ চান্স থাকে। এতিয়া মই ইলুটি খিলুটি কৰি দি অকণমান সিজাম। বৰ বেছি সময় ভাজিব নালাগে, পটককৈ হৈ যায়। এয়া চাওক ধুনীয়া কালাৰো হৈছে আৰু হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। এনেদৰে গোটেইকেইটা মই ভাজি ল'ম। আৰু এয়া চাওক মোৰ আলুৰ চপ ৰেডি হৈ গ'ল। অতি কম বস্তুৰে কম সময়তে বনাইছোঁ, গতিকে আশা কৰিছোঁ চাই ভাল পাব। আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই তেতিয়াহ'লে ট্ৰাই কৰিবচোন, সঁচাকৈ বিৰাট ভাল লাগে। গতিকে আশা কৰিছোঁ সকলোৱে মোৰ এই ৰেচিপিটো ভাল পাব আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।